মই ৰাইজক এটা প্ৰতিশ্ৰুতি দি আহিছোঁ। মই বিধায়ক হোৱাৰ পিছত মই প্ৰথম পৰ্বতজৰা সমষ্টিৰ চুকে কোণে প্ৰত্যেকখন গাঁৱত মই এবাৰ ভিজিট কৰিম। পৰ্বতজৰা সমষ্টিত এনেকুৱা কিছু দুৰ্গম গাঁও আছে য'ত বাইক নোসোমায়, য'ত নাৱেদি যাব লাগে, এনেকুৱা সমষ্টি। গতিকে সম্পূৰ্ণ গোটেইকেইটা গাঁৱত গোটেইকেইটা অঞ্চলত মই ঘূৰিম। তাৰপিছত গোটেই অৱস্থা চাই কি কৰিব লাগে ৰাইজৰ লগত আলোচনা কৰি মই কৰিম আগন্তুক ভৱিষ্যতে। মোৰ প্ৰথম পদক্ষেপটো হ'ব যিমানখিনি কাঠৰ দলং আছে সেইখিনি 100% মই শেষ কৰিম। আৰু দ্বিতীয়তে ইয়াতে স্বাস্থ্য ক্ষেত্ৰত বহুত কৰিব লগা আছে, শিক্ষাৰ ক্ষেত্ৰতো বহুত কৰিবলগীয়া আছে। এইখিনি বহুত ইস্যু আছে, বহুত কাম কৰিব লগা আছে। পৰ্বতজৰা সমষ্টিত মই যিহেতু BTCত এতিয়ালৈকে আমি দেখা পাওঁ BTCত দুটা দল, আমি বহুত ওপৰত আছোঁ। আৰু আমাৰ পিছে পিছে অপ্ৰিয় হ'লেও সত্য কথা UPPL আছে। UPPLৰ যিখিনি ভোট বেংক সেইখিনি UPPLত যাব। গতিকে UPPL ছেকেণ্ড স্থানত আহিব, কিন্তু আমাৰ মাৰ্জিনটো বহুত বেছি হ'ব। চাওক, কংগ্ৰেছৰ আগতে যি BTC ইলেকশ্যনত আমি দেখা পালোঁ, শ্ৰীৰামপুৰ সমষ্টি কংগ্ৰেছৰ গড়। এই শ্ৰীৰামপুৰ নিচিনা সমষ্টিত কংগ্ৰেছে 500-550 ভোট পাইছে। আৰু আজি এইটো দেখা পালোঁ যে আমাৰ পৰ্বতজৰা সমষ্টিত য'ৰ পৰা কংগ্ৰেছ কেণ্ডিডেটজন বিলং কৰে, আমাৰ পৰ্বতজৰা MCL এৰিয়াটো, তো এই MCL এৰিয়াৰ যিজন পৰ্বতজৰা ব্লক কংগ্ৰেছৰ যিজন সভাপতি সম্পাদক আৰু অফিচ বিহাৰৰ গোটেইখিনি আমাৰ দলত জইন কৰিলে। 10টা মণ্ডল, তাত পৰ্বতজৰা সমষ্টিত 10টা মণ্ডল, 10টা মণ্ডলৰ কংগ্ৰেছ কমিটিৰ সভাপতি সম্পাদক যিমানখিনি আছে গোটেইখিনি BPFত জইন কৰিলে। তো ইয়াতে কি বুজায়, য'ত কেণ্ডিডেট তাৰ নিজৰ ব্লকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যদি কংগ্ৰেছ দলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী যদি BPFত জইন কৰিছে, তেওঁলোকৰ ভেটি কিমান মানে সুদৃঢ়। 100% ইয়াৰ পৰা আমি গম পাওঁ কংগ্ৰেছৰ ভেটি ইয়াত নাই। BTCত 15খনৰ ভিতৰত আমি 100% 15খন আসন জয়ী হ'বলৈ সক্ষম হ'ম। UPPL প্ৰায় শূন্য হৈছে। মেক্সিমাম প্ৰাইমাৰীৰ সভাপতি সম্পাদক চবতকৈ ডাঙৰ কথা। চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট গ'লেও একো ক্ষতি নহয়। প্ৰাইমাৰী ভাইচ প্ৰেচিডেণ্ট, প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, ব্লক প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, বুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, এই তিনিটা হৈছে সংগঠনৰ আটাইতকৈ ডাঙৰ শক্তি। এই ভেটিটোৱে ইহঁতৰ নোহোৱা হৈ আছে। আগতে কিন্তু সংখ্যালঘু সমাজেও সৰ্বানন্দ সোণোৱালৰ ছাৰৰ লগত যেতিয়া আমাৰ চৰকাৰ চলি আছিল NDAৰ, তেতিয়াও কিন্তু সংখ্যালঘু সমাজে এখনকৈ এখন আমাৰ BPFক জিকাইছিল। তো আমাৰ সংখ্যালঘু সমাজে যথেষ্ট পৰিমাণে BPFৰ কাষত আছে। তো BPFৰ ইহঁতে কংগ্ৰেছ জানে ইয়াত জিন্দগীত কংগ্ৰেছ নাহে। আৰু কংগ্ৰেছৰ ভেটি কিমান দুৰ্বল এইবাৰ ষ্টেটত যে আহিব নোৱাৰে সেইটো 100%। গতিকে সংখ্যালঘু সমাজ নিজৰ নিৰাপত্তাৰ খাতিৰত, ডেভেলপমেণ্টৰ খাতিৰত অলৱেজ BPFৰ লগত আছে, BPFৰ লগত থাকিব, ইয়াত কোনো সন্দেহ নাই।